এইফালে আমাৰ এজনক চিনি পাইছে নহয়, এয়া হৈছে আমাৰ মৰমৰ খুচি। আচলতে ইয়াৰ নামটোৰ এটা অকণমান কাহিনী এটা আছে। মই আচলতে যেতিয়া মেকুৰী পোৱালিবোৰ ঘৰলৈ বুলি আনো, তেতিয়া মানে মই মাইকী বুলি আনো, কিন্তু শেষত গৈ মতা মেকুৰী হয়গৈ। সেইকাৰণে তাৰ নামটো দিওঁতে সৰুতে খুচি বুলি দিলোঁ। পিছে ই এতিয়া বুন্দা মেকুৰীহে হ'লগৈ। বুন্দা যদিও কিন্তু কলৈকো নাযায়, ই আমাৰ খুবেই মৰমৰ। আৰু ওচৰৰে এয়া নৱজনীয়ে আজি মোৰ চাহ আৰু খানাত লাগি দিবলৈ কৈছিলে, গতিকে মই প্ৰথমতে চাহ লৈ পথাৰলৈ বুলি গ'লোঁ। এইফালে আমাৰ দাৱনীয়ে ধান দাই আছে। দাৱনী মানে আমাৰ এইফালে নবৌ, মা, মামিতি সকলো আছে। এয়া সকলোকে চাহৰ যোগান ধৰি লৈছোঁ প্ৰথমতে, আৰু এতিয়া লাগিব ৰুটি বনাবলৈ। আজি আচলতে আমাৰ মামাৰ ঘৰত ধান দোৱাৰ কথা আছিল। পিছে ৰাতিপুৱাই অকণমান বৰষুণ পৰাৰ কাৰণে, বতৰটো ডাৱৰীয়া হোৱাৰ কাৰণে মামীহঁতে ভয় খালে বোলে ডাঙৰকৈ কিজানি বৰষুণ দিয়ে। সেইকাৰণে মানুহবিলাক সকলোৱে নবৌহঁতৰ ঘৰলৈকে গুচি আহিলে ধান দাবলৈ বুলি। গতিকে বতৰো অকণমান ডাৱৰীয়া হৈ আছে যিহেতু, সেইকাৰণে সকলোৱে ক'লে বোলে ভাত নাখাওঁ, ৰুটিকে খাম। গতিকে মই ৰুটি বনাবলৈ বুলি এয়া লাগি গ'লোঁ, ধুনীয়াকৈ পাকঘৰত সোমাই ল'লোঁ। সেইফালে যিহেতু চাহকণ দিয়ে আহিছোঁ, গতিকে এইবাৰ ৰুটি বনোৱা কামত লাগি গৈছোঁ ধুনীয়াকৈ। ঠাণ্ডা দিন যিহেতু, সেইকাৰণে মই জুইতে বনাইছোঁ, আৰু এনেও জুইত ৰান্ধি মই ভালেই পাওঁ। এইফালে ৰুটিখিনি বনাই হোৱাৰ পিছতে এইফালে মই ভাজিখিনি কৰিবলৈ লৈছোঁ। যিহেতু সেইখিনি আগতীয়াকৈ বইল কৰি লৈছিলোঁ, কাৰণ অমিতা আৰু তেনেকৈ কিবাকিবি দিছোঁ, সেইকাৰণে সেইখিনি সিজোতে যিহেতু অকণমান দেৰি লাগে, গতিকে আগতীয়াকৈ মই এইখিনি বইল কৰি ৰাখি থৈছিলোঁ। আৰু এইফালে মই এতিয়া ধুনীয়াকৈ এইখিনি ৰান্ধি লওঁ। বাৰু আঘোণ মানে যে ইমান ভাল লাগে নহয়নে? সকলোফালে কেৱল সোণোৱালী পৰিৱেশ। আৰু আবেলি হোৱাৰ লগে লগেই যে সেই পশ্চিমত মাৰ যাওঁ যাওঁ অৱস্থাত শেঙুলীয়া ৰঙৰ বেলিটি, আকৌ লাহে লাহে আৱৰণ ধৰিবলৈ খোজা সেই কুঁৱলী, কিবা এটা সুকীয়া আমেজ আছে নহয়নে বাৰু? হায়াৰ ছেকেণ্ডেৰীত এটা কবিতা আছে, আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একো কেনমনি। এই কবিতাটো মোৰ খুবেই প্ৰিয় আছিল, আৰু এই সময়খিনি আচলতে মই আটাইতকৈ ভাল পাওঁ। বাৰু কথা কওঁতে কওঁতে এইফালে মোৰ এইখিনি হৈয়ে গ'ল, আৰু এতিয়া মই চাটনিখিনি বনাই ল'বলৈ লৈছোঁ। এয়া মই ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত চাটনিখিনি পিচি ল'লোঁ। ইয়াত আছে নৰসিংহ, ধনিয়া আৰু পালেং, সকলোখিনি মিলাই তাতে নহৰু দিছোঁ, টেঙা দিছোঁ, নিমখ, জলকীয়া সকলো মিক্স কৰি এটা ধুনীয়া চাটনি বনে। গতিকে আপোনালোকে এইদৰে বনাই খাব, আৰু বহুতে হয়তো খায়, কাৰণ পথাৰত থকা বুলি ক'লে এনেদৰে কিবাকিবি খাই ভাল লাগে। সেইকাৰণে ৰুটি আৰু ঘুগুনিৰ লগতে সেয়া চাটনিকণো বনাই নিলোঁ, আৰু মই এয়া পালোহি পথাৰ। এতিয়া সকলোকে খাবলৈ দিম। আৰু দেখিছেনে, মই কৈছিলোঁৱে নহয় আবেলিৰ সময় বুলি ক'লে কিমান ভাল লাগে। এইফালে দাৱনীয়ে ধান দোৱা দৃশ্য, এইফালে আকৌ আমাৰ মৰম লগা কণমানি ছাগলী পোৱালিকেইটা চাওকচোন, আৰু সেইফালে ডুবু ডুবু বেলিৰ অৱস্থা। কিমান যে ভাল লগা এটা পৰিৱেশ। মই কিন্তু খুবেই